বিকাশ বক্সাৰ সোণোৱাল সামাজিক মাধ্যমত সামন্তিকা শৰ্মাক বিয়াৰ প্ৰস্তাৱ দিয়া এইজন বিকাশ বক্সাৰ সোণোৱালৰ কথা কৈছোঁ, যিজনে SI জোনমণি ৰাভাৰ হত্যাকাণ্ডক লৈ নিজৰ চেনেলত ধাৰাবাহিকভাৱে ভিডিঅ' আপলোড কৰি আহিছে। প্ৰতিদিনাই তেওঁ চেনেলত জোনমণি ৰাভাৰ হত্যাক লৈ এটা ভিডিঅ' পাওঁ। প্ৰতিটো ভিডিঅ'ই তেওঁ চাই আহিছোঁ আৰু আজি তেওঁ এটা ভিডিঅ' পালোঁ যে জোনমণি ৰাভাই ন্যায় পাব লাগে বুলি তেওঁ নিজৰ চুলি খুৱাই প্ৰতিবাদ কৰিছে। তেওঁ চেনেলত এই ভিডিঅ'টো আপলোড কৰিছে, শ্বেয়াৰ কৰিবলৈ কৈছে ভিডিঅ'টো। নিজৰ চুলিখিনি খুৱাই পানি তেওঁ প্ৰতিবাদ কৰিছে যে জোনমণি ৰাভাই ন্যায় পাব লাগে। ইনকলাব জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ। জোনমণি ৰাভাক ন্যায় দিয়ক, ন্যায় দিয়ক, ন্যায় দিয়ক। জোনমণি ৰাভাক ন্যায় দিয়ক, ন্যায় দিয়ক, ন্যায় দিয়ক। ইনকলাব জিন্দাবাদ। জোনমণি ৰাভাক ন্যায় দিয়ক, ন্যায় দিয়ক। জোনমণি ৰাভাক ন্যায় দিয়ক, ন্যায় দিয়ক। ইনকলাব জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ। জোনমণি ৰাভাক ন্যায় দিয়ক, ন্যায় দিয়ক। তো মই আজি চুলি খুৰাই মই প্ৰতিবাদ কৰিছোঁ, ঠিক আছে। মই আজি চুলি খুৰাই প্ৰতিবাদ কৰিছোঁ, জোনমণি ৰাভাক ন্যায় দিবই লাগিব। আজি মই অৰ্ধ উলংগ হৈ জোনমণি ৰাভাই ন্যায় পাবৰ কাৰণে মই প্ৰতিবাদ কৰিছোঁ। অৰ্ধ উলংগ হৈ মই প্ৰতিবাদ কৰিছোঁ, জোনমণি ৰাভাই ন্যায় পাবই লাগিব। যদিহে জোনমণি ৰাভাক যদি ন্যায় দিয়াব নোৱাৰে নহয়, ঠিক আছে, সম্পূৰ্ণ উলংগ হৈ মই প্ৰতিবাদ কৰিম। মই বিকাশ বক্সাৰ সোণোৱাল, ঠিক আছে। তো মোৰ ইউটিউব চেনেললৈ আপুনি সকলোকে স্বাগতম জনাইছোঁ। তো মই আজি অৰ্ধ উলংগ হৈ চুলি খুৰাই প্ৰতিবাদ কৰিছোঁ, যাতে জোনমণি ৰাভাই ন্যায় পাব লাগিব আৰু ন্যায় দিয়াহে এৰিম। হয়, আপোনালোকে ঠিকেই শুনিছে, ন্যায় দিয়াহে এৰিম। যদি ন্যায় দিয়াব নোৱাৰো নহয়, মই সঁচা কথা কৈছোঁ, মই যদি জোনমণি ৰাভাক ন্যায় দিয়াব নোৱাৰো, যদি এনেকুৱাই প্ৰতিবাদ কৰিম নহয়, সম্পূৰ্ণ ৰাজপথত মই সম্পূৰ্ণ উলংগ হৈ মই প্ৰতিবাদ কৰিম। সঁচা কথা কৈছোঁ, মই বিকাশ বক্সাৰ সোণোৱালটো আপোনালোকেতো গম পায়েই, মই যি কওঁ কিন্তু মই সঁচা কথা কওঁ, ঠিক আছে। মই যি কওঁ কিন্তু সঁচা কথা কওঁ আৰু মই কালৈকো ভয় নকৰোঁ বুলি আপোনালোকে গম পায়ে। মই যি কওঁ ডাইৰেক্ট কওঁ, মই কালৈকো ভয় নকৰোঁ। কাৰণ কেলে আজি আপোনালোকে নিজে কথাটো চিন্তা কৰক, ঠিক আছে। ৰ'ব মই চুলি একবাৰ টকলা কৰি ৰ'ব, সেইখিনি ৰ'ব। জোনমণি ৰাভাক ন্যায় দিয়ক, ন্যায় দিয়ক। জোনমণি ৰাভাক ন্যায় দিয়ক, ন্যায় দিয়ক। তো এই ভিডিঅ'টো আপোনালোকে এনেকুৱাই শ্বেয়াৰ কৰক দেই, যাতে চবেই ভিডিঅ'টো দেখিব পাৰে। আপোনালোকে এই ভিডিঅ'টো পুৰা শ্বেয়াৰ কৰক, ঠিক আছে। এই ভিডিঅ'টো কিন্তু শ্বেয়াৰ কৰিব লাগিব দেই। মই আজি চুলি খুৰাই প্ৰতিবাদ কৰিছোঁ, আপোনালোকে এই ভিডিঅ' যিমান পাৰে সিমান শ্বেয়াৰ কৰক, ঠিক আছে। তো জোনমণি ৰাভাক মই ন্যায় দিয়াহে এৰিম। এই ভিডিঅ'টো কিন্তু শ্বেয়াৰ কৰিব লাগিব দেই। ইমান প্ৰতিবাদ কৰি আছোঁ, শুনি পোৱা নাই যে বাপেকে চুলি খুৰাই প্ৰতিবাদ কৰোঁ, অৰ্ধ উলংগ হৈ, ঠিক আছে। তো আজি মই অৰ্ধ উলংগ হৈ চুলি খুৰাই প্ৰতিবাদ কৰিছোঁ, কিন্তু অনাগত দিনত কিন্তু ন্যায় যদি নিদিয়ে, মই কৰিলোঁ সঁচা ৰাজপথত মই, ঠিক আছে, মই ৰাজপথত মই সম্পূৰ্ণ উলংগভাৱে প্ৰতিবাদ কৰিম। মই সঁচা কথা কৈছোঁ, সম্পূৰ্ণ উলংগভাৱে। নিজৰ মোৰ বা এজনী ন্যায় পোৱা নাই, আজি ইমান দেৰি মই মাত মাতি আহিছোঁ। চাল্লা বুজি পায়, ধৈৰ্য এটা সীমা থাকে আকৌ দেই। সঁচা এটা কৈছোঁ, ধৈৰ্য এটা সীমা থাকে আকৌ। ধৈৰ্য এটা ইমান ধৈৰ্য ধৰি থাকিব নোৱাৰো, ধৈৰ্য এটা সীমা থাকে মানুহৰ, ঠিক আছে। CBI আহিলে, CBI ভেকু ভেঙা লগাই আছে। ধৈৰ্য এটা সীমা থাকে। এতিয়া আমি এনেকৈ ভাবি ল'ব লাগিব, এইটো CBI কেনেবাকৈ মেনেজ কৰি ল'লে, ঠিক আছে। এনেকৈ ভাবি ল'ব লাগিব, নহ'লে কি ভাবিম। তো মই সঁচা কথা কৈছোঁ, আজি মই চুলি খুৰাই প্ৰতিবাদ কৰিছোঁ অৰ্ধ উলংগ হৈ। অনাগত দিনত যদি ন্যায় যদি দিব নোৱাৰে, যদি মই ক'লোঁ না সম্পূৰ্ণ উলংগভাৱে মই প্ৰতিবাদ কৰিম, ঠিক আছে। আপোনালোকে এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব দেই, যিমান পাৰে অসমবাসীয়ে ৰাইজে দেখিব লাগিব, ঠিক আছে। চব খুৰাই দিম মোৰ বাপেকে, যাওক। জোনমণি ৰাভাৰ মুঠত ন্যায় পাবই লাগিব, এইবোৰ নেমানো। জোনমণি ৰাভাৰ মুঠত ন্যায় পাবই লাগিব, ঠিক আছে। জোনমণি ৰাভাৰ ন্যায় পাবই লাগিব।
বহুত দিন মই মেনে আছিলোঁ জাষ্ট কথাখিনি কৈ কিনে প্ৰতিবাদ কৰি আছিলোঁ কিন্তু এই কথা নহয় মই ভাবিলোঁ এই কথা নহয় হা চুলি কাটি প্ৰতিবাদ কৰিম মই চুলি কাটি ঠিক আছে চুলি কাটি প্ৰতিবাদ কৰিছোঁ অৰ্ধ উলংগ হয় কিন্তু অনাগত দিনত কিন্তু মই সম্পূৰ্ণ উলংগভাৱে প্ৰতিবাদ কৰিম সঁচা কথা কৈছোঁ সম্পূৰ্ণ উলংগ হয় ইনকলাব জিন্দাবাদ 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 জুমুনিৰাভাক ন্যায় দিয়ক তো মোৰ চুলি কটা হৈ গ'ল তো আজি মই চুলি কাটি প্ৰতিবাদ কৰিছোঁ ঠিক আছে এটাই অনুৰোধ আপোনালোকক আপোনালোকে মোৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰক ঠিক আছে মই আজি চুলি কাটি প্ৰতিবাদ কৰিছোঁ ঠিক আছে আপোনালোকে জনাই দিয়ক মোৰ লিখীয়া এনেকুৱা ঢেৰ মানুহ শ মানুহ ওলাই আহিব অৰ্ধ উলংগ হৈ চুলি কাটি প্ৰতিবাদ কৰিব ঠিক আছে মই আজি জাষ্ট মই চুলি কাটি কেনে আজি জাষ্ট ঠিক আছে মই আজি প্ৰথম ষ্টাৰ্টটো কৈ দিছোঁ ঠিক আছে নেক্সট আৰু আহি আছে মোৰ সতীৰ্থ বৰ্গখিনিয়ে সম্পূৰ্ণ উলংগ হৈ প্ৰতিবাদ কৰিব সঁচা কথা কৈছোঁ সম্পূৰ্ণ উলংগ হৈ প্ৰতিবাদ কৰিব ঠিক আছে মুঠপত জোনমণি ৰাভা এই যোনটো ৰহস্যজনক এই মৃত্যুটো আমাক ন্যায় লাগিবই আমি অসমবাসী ৰাইজ ইমানো মূৰ্খ নহয় সঁচা কথা কৈছোঁ আমি অসমবাসী ৰাইজ ইমানো মূৰ্খ নহয় আমি এইবিলাক কথা বুজি পাওঁ ঠিক আছে এইটো যেন জোনমণি ৰাভা যোনটো এই ৰহস্যজনক মৃত্যু এই কাণ্ডটো সম্পূৰ্ণ যেন গাপ দিবলৈ চেষ্টা কৰি আছে এই কথাটো আমি অসমবাসী ৰাইজে ইতিমধ্যে গম পাওঁৱে হ'লেও কিন্তু আমি এৰি দিয়া ভকত নহয় অসমীয়া এষাৰ কথা আছে নহয় আমি এৰি দিয়া ভকত নহয় তো সেই গতিকে আমি লাগিয়ে থাকিম যুঁজিয়ে থাকিম মাতিয়ে থাকিম আৰু মোৰ সতীৰ্থ বন্ধুবৰ্গ কেইজনমানো জোনমণি ৰাভাই ন্যায় পাবৰ কাৰণে মাত মাতি আছে তো মই সেইকেইজনক বহুত ধন্যবাদ জনাইছোঁ কাৰণ কেলে আমি যদি মাত নেমাতো কোনে মাত মাতিব হা তো কিছুমানে কয় এই জোনমণি ৰাভা এই কাণ্ডটোৰ ওপৰত তহঁতি মাত নেমাতিবি কেলে নেমাতিম যিহেতুকে এইখন ভাৰতৰ এইখন অসমৰে খিলঞ্জীয়া ভূমিপুত্ৰ ঠিক আছে তো এগৰাকী আমাৰ একে অসমৰে এগৰাকী মোৰ বায়ে আজি হেৰাই গ'ল এইটো ৰহস্যজনক মৃত্যু হয় ঠিক আছে আমি হত্যাকাৰীখিনিক চিনাক্তকৰণ কৰিও আজিলৈকে আমি ন্যায় দিয়াব পৰা নাই সিহঁতক কঠোৰতম শাস্তি দিব পৰা নাই আমি এনেকুৱা এখন অসমত বাস কৰি আছোঁ আপোনালোকে কথাটো মন কৰক ঠিক আছে প্ৰথম কেছটো আৰক্ষী বিষয়াসকলে তদন্ত কৰিছিল ঠিক আছে আৰক্ষী মোৰ মতে CID প্ৰয়োজনীয় নাছিলে সঁচা কথা কৈছোঁ সিহঁতি আৰক্ষী বিষয়াসকলে পুৰা সম্পূৰ্ণ সিহঁতি এইটো তদন্ত কৰি উলিয়াব পাৰিলেন কাৰণ কেলে কথাটো বুজি পাইছে নহয় আৰক্ষী বিষয়াজনে উলিয়াব নোৱাৰিলেচোন খেলি কি কৈছে আৰু বেলেগকে একো নকলেও হ'ব ঠিক আছে তো CIDক অৰ্পণ কৰিলে CID একে ফুটুকা পেন তাৰপিছত আমাৰ মুখ্যমন্ত্ৰী মামাই ক'লে যদি জোনমণি ৰাভা পৰিয়ালে যদি কয় আমি এই কেছটো CBIলে কি কয় এইটো পঠিয়াম কথামতে কাম CBIলে পঠিয়াইলে কিন্তু লাভলী কাটাৰীয়া যোনটো মুচৰত আহি ইয়াত তদন্ত চলালে যোনটো মুচৰত আহি লাভলী কাটাৰীয়া যোনটো মুচৰত তদন্ত চলালে কিন্তু এতিয়া সেই CBI এটা ক'ৰবাত হেৰাই থাকিলে নেকি এতিয়া আপোনালোকে গম পাই জানো ক'ৰবাত আছে বুলি চ' মেনেজ হৈ গ'ল এইবোৰ তো মেনেজ হৈ গ'ল তো আমি মেনেজ হ'ব নিদিওঁ ঠিক আছে আমি ন্যায় দি আহিম তো মই মোৰ লগত আৰু দুগৰাকী বাইদেউ আছে দেই ঠিক আছে মই এই বাইদেউ দুগৰাকী মুখৰ পৰা মই জানিব বিচাৰিম যেন জোনমণি ৰাভাই ন্যায় পোৱাটো বিচাৰে নে ন্যায় পোৱাটো নিবিচাৰে ঠিক আছে তো আপোনালোকে ভিডিঅ'টো চাই থাকক তো মই এতিয়া বাইদেউ দুগৰাকী আছে তো বাইদেউ দুগৰাকীৰ পৰা মই জানিব বিচাৰোঁ যেন জোনমণি ৰাভাই ন্যায় পোৱাটো বিচাৰে নে ন্যায় নোপোৱাটো বিচাৰে তো বাইদেউ আপুনি কওকচোন তো যিহেতুকে ৰহস্যজনকভাৱে মৃত্যু হৈছে জোনমণি ৰাভা তো জোনমণি ৰাভাই ন্যায় পোৱাটো বিচাৰে নে আপুনি নে ন্যায় নোপোৱাটো বিচাৰে ন্যায় পোৱাটো বিচাৰো ন্যায় পোৱাটো বিচাৰে ন তো আপোনালোকেতো শুনিলে ঠিক আছে তো প্ৰত্যেকজন অসমীয়া খিলঞ্জীয়া ভূমিপুত্ৰই জোনমণি ৰাভাই ন্যায় পোৱাটো বিচাৰে তো আপোনালোকেতো শুনিলেতো তো মই এতিয়া আন এগৰাকী বাইদেউৰ ওচৰলৈ যাওঁ মই ঠিক আছে তো মই ক'লো যেনেকৈ মই প্ৰতিবাদ কৰি আছোঁ নহয় তো মোৰ লিখীয়া বহুত মানুহে প্ৰতিবাদ কৰি আছে কিন্তু এটা প্লেটফৰ্ম নাপায় তো সেইটো কাৰণে কথাখিনি ক'বৰ কাৰণে তো সুবিধা পোৱা নাই তো মই আজি এই বাইদেউ গৰাকীক মই মন্তব্য ল'বলৈ আহিছোঁ তো বাইদেউ আপুনি জোনমণি ৰাভাই ন্যায় পোৱাটো বিচাৰে নে ন্যায় নোপোৱাটো বিচাৰে সেইটোৱে বিচাৰো ন্যায় পোৱাটো বিচাৰে ন ঠিক আছে তো আপোনালোকে এতিয়া শুনিলে নহয় ঠিক আছে তো প্ৰত্যেকজন অসমীয়াই
জোনমণি ৰাভাই ন্যায় পোৱাটো বিচাৰে ঠিক আছে তো মই ক'ব বিচাৰিছোঁ জোনমণি ৰাভাই ন্যায় পাবই লাগিব ঠিক আছে মই এতিয়া চুলি খুৰাই আৰু অৰ্ধ উলংগ হৈ প্ৰতিবাদ কৰিছোঁ অনাগত দিনত মই কিন্তু সম্পূৰ্ণ উলংগ হৈ ৰাজপথত প্ৰতিবাদ কৰিম তো মই সুকীয়াই দিব বিচাৰিছোঁ আপোনালোকে জোনমণি ৰাভাক ন্যায় দিবই লাগিব জয় অসম তেওঁ এই ভিডিঅ'টো চাই বহুজনে তেওঁক গালি পাৰিছে তেওঁ ভিডিঅ'টোৰ তলত যিখিনি কমেণ্ট আছে সেই কমেণ্টখিনিত প্ৰায় তেওঁক গালি পৰা দেখা গৈছে কোনোবাই কৈছে তই পাগল তই চেয়া পাগল এনেকৈ বহুতে কমেণ্ট কৰিছে আৰু আপোনালোকে কি ক'ব তলত কমেণ্ট কৰি জনাব ধন্যবাদ